হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কিটচেনৰ ফালে পাপা সোমাইছে কিবা এটা ৰান্ধি খুৱাব বোলে। সেইকাৰণে ল'ৰালৈকে মোক ক'লে বিলাহী দুটা কাটি দিবলৈ, আৰু এয়া মই ধুনীয়াকৈ বিলাহী দুটা কাটি দিলোঁ। আৰু এইফালে অকণমান চিকেন আনিছিলে, ধুনীয়াকৈ নিমখ হালধি আৰু মছলা পাতি দি এইদৰে থৈছে। আৰু এইফালে কাটি ল'লে পাপাই ধুনীয়াকৈ নহৰু আদা পিঁয়াজ এইখিনি ধুনীয়াকৈ লৈ ল'লে। তাৰপিছতে এয়া পিঁয়াজৰ লগত দি দিছে আলুগুটি, এয়া অকণমান সৰু সৰু টাইপৰ আলুগুটি আছিলে, ধুনীয়াকৈ কাটি এয়া দি দিছে। এয়া আলু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছতে বাকীখিনি বস্তু ইয়াতে এড কৰিব, আৰু এয়া ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছতে ইয়াতে চিকেনখিনি দিছে। 4-5 মিনিট সময় এইদৰে ভজাৰ পিছত এতিয়া ইয়াতে দি দিব থেতেলিয়াই থোৱা আদা আৰু নহৰুখিনি, আৰু ধুনীয়াকৈ লৰাই মেলি ল'লে। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ইয়াক ধুনীয়াকৈ ফ্ৰাই কৰিব। এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া ধুনীয়াকৈ ফ্ৰাই হোৱা মাংস আৰু আলুখিনি এইদৰে বাতি এটাত ধুনীয়াকৈ কাঢ়ি লৈছে। তাৰপিছতে ইয়াতে বাকী বস্তুখিনি এড কৰিব। আজি এয়া ধুনীয়াকৈ পাপাৰ ষ্টাইলত বনাই আছে চিকেন। এতিয়া থাকি যোৱা তেলখিনিতে একেখন কেৰাহীতে দি দিলে কাটি লোৱা বিলাহী দুটা। গ্ৰেভি হ'বৰ কাৰণে অকণমান ইয়াতে পানীও এড কৰি দিলে। এইপিনে আমাৰ ভোট জলকীয়া দিছে, কেঁচি এখনে ধুনীয়াকৈ কাটি দিছে হাত পুৰিব পাৰে যেন। আৰু ইয়াত ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি থোৱা মাংসখিনি আৰু আলুখিনি ধুনীয়াকৈ দি দিছে। এতিয়া পানীখিনি ধুনীয়াকৈ শুকাই যোৱালৈকে অকণমান সময় সিজোৱা হ'ব। তাৰপিছতে আমাৰ ধুনীয়াকৈ ৰেডি হৈ পৰিব স্পাইচি চিকেনৰ ৰেচিপিটো। আৰু এয়া আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল স্পাইচি চিকেনৰ ৰেচিপিটো। আৰু এইদৰে ভোট জলকীয়া দি কোনে কোনে চিকেন খাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা যদি মিনি ব্লগসমূহ আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিলৈ আহিছোঁ দেই, ধন্যবাদ।